মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যাপক তথা প্ৰাক্তন অধ্যক্ষ এগৰাকী বিশিষ্ট সমাজসেৱক এবাদুল হুছেইন ছাৰ আৰু এবাদুল হুছেইন ছাৰক মঞ্চলৈ আগবঢ়াই লৈ আহিব বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় মছাৰ হুছেইন ছাৰে। এই চেগতে মাননীয় এবাদুল হুছেইন ছাৰক দুএষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ সন্মানীয় সভাপতি মুছাৰফ হুছেইন ডাঙৰীয়া, সচিব খাদেমুল হুছেইন ডাঙৰীয়া, ৰেক্টৰ সন্মানীয় যোগীন্দ্ৰ নাৰায়ণ চৌধুৰী ডাঙৰীয়া, একাডেমিক ইনচাৰ্জ ছাত্তাৰ আলী চাহাব, আমাৰ মাজত আজি উপস্থিত হোৱা এই অনুষ্ঠানত জয়ীঘোপা থানাৰ সন্মানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহাশয়, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, ইয়াত উপস্থিত থকা সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, উপস্থিত এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক বিশিষ্ট নাগৰিক সকলোকে মই সম্বোধন কৰিছোঁ আৰু ভোগালীৰ প্ৰাক মুহূৰ্তত আমাৰ অতি মৰমৰ ভোগালীৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ সকলোৰ কাৰণে মংগল হওক তাৰে কামনা কৰিছোঁ। সঁচাকৈ এই অনুষ্ঠানত খাদেমুল হুছেইন ডাঙৰীয়াই কোৱাৰ দৰে এই অনুষ্ঠান প্ৰতিটো অনুষ্ঠানে মোৰ নিজৰ অনুষ্ঠান বুলি মই অনুভৱ কৰোঁ আৰু প্ৰতিটো অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ সুযোগখিনি দিয়াৰ বাবে মই বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উদ্দেশ্যই হৈছে যে আমাৰ যিটো এনভাইৰনমেণ্ট, আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো উন্নতি কৰিব লাগে আৰু এই পৰিৱেশটো উন্নতি কৰাৰ এটাই মাধ্যম হৈছে, সেয়া হ'ল শিক্ষা। শিক্ষা অবিহনে এখন সমাজ এখন দেশ কেতিয়াও উন্নত হ'ব নোৱাৰে। গতিকে আমি শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু ইয়াৰ লগতে আমি আমাৰ সমাজখনক সংস্কাৰ কৰিবলৈ হ'লে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সুশিক্ষিতৰে শিক্ষিত কৰিব লাগিব আৰু তেওঁলোকক এটি সুন্দৰ ভৱিষ্যত গঢ়াৰ কাৰণে এটি মই ভাবোঁ সুন্দৰ অনুষ্ঠানৰ প্ৰয়োজন। গতিকে তেনে ক্ষেত্ৰত আমি যিহেতু এক একাডেমিক অনুষ্ঠানৰ লগত আমি জড়িত, শৈক্ষিক দিশত জড়িত থাকোঁ, গতিকে তেনে ক্ষেত্ৰত মই জ্ঞানপীঠ জাতীয় বিদ্যালয়ক মই সদায় তেওঁ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু ইয়াৰ পৰিচালনা সমিতিক মই ধন্যবাদ এইকাৰণে দিব বিচাৰোঁ যে তেওঁলোকে এইখিনি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও ত্ৰুটি কৰা নাই। গতিকে এই শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তেওঁলোকে পাঠদান কৰে, মই ভাবোঁ তেওঁলোকৰ যি পৰিশ্ৰম আৰু তেওঁলোকৰ পৰিশ্ৰমেই আজিৰ যি মঞ্চস্থ এই সৰহসংখ্যক গীত মাতৰ এটি সুন্দৰ গধূলি আৰু এই সুন্দৰ গধূলিত যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰফৰ্মেঞ্চ, বিভিন্ন সাংস্কৃতিক গ্ৰুপৰ যিসকল তেওঁলোকৰ নৃত্য গীত, মই সঁচাই বিভূষিত হৈছোঁ, মই আপ্লুত হৈছোঁ। মই আশা ৰাখিছোঁ যে এইখন বিদ্যালয়ত সঁচাকৈ সমাজক পৰিৱৰ্তন কৰা যি আমাৰ সপোন, ইয়াক বাস্তৱত ৰূপায়িত কৰিব। মই এইকাৰণে ক'ব বিচাৰোঁ, বিশেষকৈ মই গাৰ্জেনসকলক, অভিভাৱক অভিভাৱিকাসকলক মই পালে কোৱাৰ কাৰণে চেষ্টা সদায় কৰোঁ যে আচলতে আমি আমাৰ আটাইতকৈ ডাঙৰ মূল্যৱান সম্পত্তি হৈছে আমাৰ উঠি অহা প্ৰজন্ম। উঠি অহা প্ৰজন্মই সমাজখনক ভৱিষ্যতে নেতৃত্ব দিব। আজি আমি বিভিন্ন মাধ্যমত আমি দেখিবলৈ পাওঁ যে আমাৰ অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ থাকে বা বিভিন্ন বিষয়া কৰ্মচাৰী সকলোৱে লাগি আছে আমাৰ অসমখনক আমি উন্নতি কৰিব লাগিব। ঠিক
তেনেকৈ আমি আমাৰ অঞ্চলটোক উন্নতি কৰিব লাগিব। গতিকে আমি আমাৰ অঞ্চলটোক, আমাৰ দেশখনক আমি উন্নত কৰিবলৈ হ'লে আমি শিক্ষাৰ মানদণ্ডটো আমি উন্নত কৰিব লাগিব। আৰু ইয়াত ভূমিকা অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, অকল শিক্ষক কৰ্মচাৰীয়ে নহয়, অভিভাৱক আৰু অভিভাৱিকাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। মই এইকাৰণে ক'ব বিচাৰোঁ যে আপোনালোকৰ কাৰণে আপোনালোকৰ সন্তানটি মই ভাবোঁ ভৱিষ্যত আইকন। সেইকাৰণে আমি এটা জানো এডুকেশ্যনত আছে যে শিক্ষা এটা ত্ৰিকেন্দ্ৰিক প্ৰক্ৰিয়া। ইয়াত শিক্ষক লাগিব, ছাত্ৰ ছাত্ৰী লাগিব, আৰু কি লাগিব, এটা পৰিৱেশ লাগিব। গতিকে এই পৰিৱেশটো অকল স্কুলত সীমাবদ্ধ থাকিলে নহ'ব, এই পৰিৱেশটো ঘৰত এই পৰিৱেশটো দিব লাগিব। বহুত মা দেউতা আছে যে তেওঁলোকে শিক্ষিত নহয়, তেওঁলোকে ভাবে যে আমি আমাৰ ল'ৰা ছোৱালীক কেনেকৈ গঢ় দিম। মই ভাবোঁ মা দেউতাকে এজন ভাল ছাত্ৰ গঢ় দিয়াৰ কাৰণে কেতিয়াও এজন ভাল উচ্চ শিক্ষাৰে শিক্ষিত হ'ব সেয়া নহয়। মা দেউতাকৰ আদৰ্শ আৰু মা দেউতাকৰ পৰিশ্ৰমৰ বিনিময়ত আপোনালোকে আপোনালোকৰ সন্তানক মই ভাবোঁ এজন সুন্দৰ সন্তান হিচাপে, এজন সুনাগৰিক হিচাপে গঢ়ি তোলাত যিখিনি অৰিহণা, সেই অৰিহণা শিক্ষকতকৈও কম নহয়। গতিকে আপোনালোকক মই ধন্যবাদ এইকাৰণে দিব বিচাৰোঁ যে আপোনালোকে আচলতে ইয়াত বহি থকা অভিভাৱক অভিভাৱিকাসকলে মই ভাবোঁ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক বা আপোনালোকৰ সন্তানক আপোনালোকে এজন ভাল সুনাগৰিক গঢ়ি তুলিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিছে, যাৰ কাৰণে আপোনালোকে নিজৰ গাঁঠিৰ ধন ভাঙি আপোনালোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আপোনালোকৰ ছাত্ৰ ছাত্ৰীক প্ৰেৰণ কৰিছে। এয়াই বুজায় যে আপোনালোকৰ দায়বদ্ধতা আছে, আপোনালোকৰ ৰেছপঞ্চিবিলিটি আছে। গতিকে আপোনালোকে সেইখিনি কৰিবলৈ সক্ষম হ'ব। গতিকে আমি এটা কথাই ভাবিব লাগিব যে আমি আমাৰ সন্তানটিক আজি যি ডিজিটেল মাধ্যম আমি দেখিবলৈ পাইছোঁ যে কিছু ছাত্ৰ ছাত্ৰী বিপথে পৰিচালিত হৈছে, আৰু সেয়া বিপথে পৰিচালিত হোৱাৰ এটাই কাৰণ হৈছে যে আমি ইলেক্ট্ৰনিক মাধ্যমত ডিজিটেল লাইফত আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে তেওঁলোকৰ সুন্দৰ ভৱিষ্যত এটা বেয়া দিশত, নেতিবাচক দিশলৈ গতি কৰে। গতিকে সেই নেতিবাচক দিশটো হৈছে যে আজি মোবাইলৰ অপব্যৱহাৰ। গতিকে এই ক্ষেত্ৰত মই বহু সময়ত দেখিছোঁ যে আমাৰ অভিভাৱকসকলৰো আমাৰ দোষ আছে, যে আমিও কেতিয়াবা কি কৰোঁ যে আমি ল'ৰা ছোৱালীৰ আগত আমি মোবাইল চাই সময় নষ্ট কৰোঁ। মই কেইদিনমান আগতে এটা মোবাইলতে দেখিছিলোঁ, এজন ভাল ছাত্ৰীয়ে কৈছিলে যে মই ভৱিষ্যতে কি হ'ব বিচাৰোঁ বুলি কওঁতে তেওঁ কৈছিলে মই এটা ভাল এটা মোবাইল হ'ব বিচাৰোঁ, স্মাৰ্টফোন হ'ব বিচাৰোঁ। তেতিয়া তেওঁ প্ৰশ্ন কৰা হৈছিল কিয় স্মাৰ্টফোন হ'ব বিচৰা। তাৰপিছত তেওঁ কৈছিলে যে মই মোৰ যিখিনি গুৰুত্ব মা দেউতাৰ পৰা পাব লাগিছিল, সেই গুৰুত্বখিনি আচলতে মই দেখিছোঁ মা দেউতাই মোতকৈ মোবাইলটোৰ ওপৰত গুৰুত্ব বেছি প্ৰদান কৰিছে। গতিকে তেনেকুৱা এক পৰিৱেশে যাতে আমাক নিজকে আমাৰ এটি সন্তানৰ ভৱিষ্যত নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু মই ছাত্ৰ ছাত্ৰীসকলকো ক'ম যে তোমালোকে তোমালোকৰ গ'ল, তোমালোকৰ লক্ষ্য তোমালোকে স্থিৰ কৰি ল'ব লাগিব। শিক্ষক তোমালোকৰ গাইড, কিন্তু তোমালোকে শিক্ষকৰ দিয়া দায়িত্বখিনি যদি তোমালোকৰ যদি যিটো এইম সেইটোক যদি ঠিক কৰি নলোৱা, তেতিয়াহ'লে তোমালোকে ভৱিষ্যতত এজন ভাল শিক্ষাৰ্থী হৈ নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰিবা। তাৰ কাৰণে তোমালোকে তোমালোকৰ লক্ষ্য বান্ধি ল'ব লাগিব। আৰু আমি সচেতন আমি এটা কথা কৈ থাকোঁ বা আমাৰ মা দেউতাকেও গল্প কৰে, বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে মোৰ সন্তানটি আচলতে পঢ়া শুনা ভালে আছিল কিন্তু তেওঁৰ ভাগ্যটো বেয়া। এই ভাগ্যৰ দোষ দিয়া কথাটো কেতিয়াও সম্ভৱপৰ হ'ব নোৱাৰে। সেই ইংৰাজী দেখাৰ কথা আছে যে ইউ কেন নট চেঞ্জ ইয়ৰ ফিউচাৰ। তুমি তোমাৰ শেষত এইখন জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ মই উত্তৰ কামনা কৰিছোঁ। আৰু এইখন জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পৰা এনে ছাত্ৰ ছাত্ৰী আমি বিচাৰিম যি ছাত্ৰ ছাত্ৰীয়ে এই অঞ্চলটোক পৰিৱৰ্তন কৰিব পাৰে, যি ছাত্ৰ ছাত্ৰীয়ে এই স্কুলখনক অসমৰ ভিতৰত এখন অন্যতম স্কুল হিচাপে পৰিচিত কৰিব পাৰে। সেই আশা ৰাখি আজিৰ এই অনুষ্ঠানত মোক দুআষাৰ বক্তব্য ৰখাৰ যি সুবিধা দিলে তাৰ প্ৰতি তেওঁলোকক মই সকলোকে অধ্যক্ষ প্ৰমুখ্যে বিষয়ববীয়াসকলক মই ধন্যবাদ জনাই আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উন্নত ভৱিষ্যত কামনা কৰি মোৰ বক্তব্যৰ ভুল ত্ৰুটি ক্ষমা বিচাৰি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় টু জ্ঞানপীঠ জাতীয় বিদ্যালয়, জয়।